বজাৰৰ পৰা পচলা বিচাৰি আনিলোঁ। একদম কোমল পানীলাও এটা, কাচকল, তিতা কেৰেলা, কোমোৰা। আজি এটা আকৌ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই এতিয়া কাটি আছোঁ এইটো পচলা, সকলোৱে জানে কলপুলিৰ পচলা। আৰু এই পচলাটো মই কেনেকৈ কাটি আছোঁ আপোনাক দেখাইছোঁ। এয়া মই কাটি আছোঁ, সুন্দৰ মিহি মিহিকৈ আপুনি পচলাটো কাটি ল'ব। এই পচলাটো কিয় খাব লাগে আপোনালোকে নিশ্চয় জানে। এই পচলা বহুতকেইটা গুণ আছে, ঔষধি গুণ, আৰু সেইকেইটা হ'ল ইয়াত খুব বেছি পৰিমাণে ফাইবাৰ থকাৰ কাৰণে ই ডায়েবেটিছৰ কাৰণে ভাল। 2 নম্বৰ কথা, ই কনষ্টিপেশ্যনৰ কাৰণে ভাল, আৰু কনষ্টিপেশ্যনটো হেৰি হয়, আৰু ই ডিটক্সিফিকেশ্যন অৰ্থাৎ শৰীৰৰ পৰা বেয়া পদাৰ্থবিলাক ই বাহিৰ উলিয়াই নিয়াত সহায় কৰে। তাৰোপৰি ই কিডনীৰ ইয়াৰ যদি জুচটো ৰাতিপুৱা খায় তেতিয়াহ'লে ই কিডনীক প্ৰিভেণ্ট কৰে, আৰু বহুতো গুণ আছে। কিন্তু আপোনালোকক সেই ঔষধি গুণবিলাকৰ বাহিৰেও আজি মই পচলাটো কেনেকৈ বনাই তাকেই দেখুৱাবলৈ গৈ আছোঁ। এয়া চাওক, মই খুব মিহি মিহিকৈ কাটি লৈছোঁ। এয়া মই যিখিনি হেৰি আছে পচলা, এইখিনি মই ধুনীয়াকৈ এনেকৈ খুব মিহি মিহি কৰি দিছোঁ, ঠিক আছে। ইয়াৰ পিছত আপুনি অকণমান জিৰা গুড়ি ইয়াত দি দিলে, জিৰা গুড়ি দিলে, আৰু কাটি থোৱা অলপ পিঁয়াজ, এই পিঁয়াজটো দিলে, দি এইখিনি বস্তু আপুনি ধুনীয়াকৈ সানি মেৰিনেট এটা কৰিব লাগিব। এনেকৈ থৈ আপুনি ধুনীয়াকৈ যিমান পাৰে ধুনীয়াকৈ জিৰা আৰু পিঁয়াজখিনি সজোৱাকৈ আপুনি ইয়াত ধুনীয়াকৈ 10 মিনিট সময় থৈ দিয়ক। আজি বজাৰৰ পৰা গৈ মই মাছ আনিলোঁ, ৰৌ মাছ, আৰু সুন্দৰ ভাঙোন মাছ পালোঁ, নদীৰ ভাঙোন লৈ আহিলোঁ, আৰু এয়া মাছ দেখুৱাইছোঁ। কিন্তু মই এই মাছটো পচলাৰ লগত নাখাওঁ, এই মাছটো মই বেলেগকৈ খাম, কিন্তু পচলাৰ লগত মই মাছৰ এই যে মাথা আছে, মাছৰ মাথাটো দিম। এয়া মই মাছৰ মূৰটো আধা ভাজি লৈছোঁ, আৰু এপিচ মাছো ভাজি লৈছোঁ। এয়া মই কাটি লৈছোঁ বিলাহীকেইটা আমাৰ ঘৰৰ, মই টাবত লৈছিলোঁ। তাৰপিছত পিঁয়াজ, জলকীয়া, শুকান জলকীয়া, এইটো মাছ থৈ দিছোঁ। এয়া মই পিঁয়াজ দিছোঁ, মাছখিনি ভজা হৈ গ'ল। পিঁয়াজখিনি অকণমান আপুনি ইতিমধ্যে মই জলকীয়াকেইটা দি দিছোঁ। বেছি সময় কৰিব নালাগে, অকণমান সময় কৰিলে হ'ল। ইয়াৰ পিছত মই আদা নহৰু পেষ্টখিনি দিছোঁ, এইখিনি অকণ কোমলিব, আৰু এইখিনি সময়তে মই ধুনীয়াকৈ বিলাহী দি দিম। এইখিনি এটা যেতিয়া মিশ্ৰণ তৈয়াৰ হ'ব, বিলাহীটো অলপ সৰুকৈও দিব পাৰে, মই ঘৰৰ বিলাহীৰ কাৰণে এনেকৈ দি দিলোঁ। শাক পাচলি দুটামান সৰু হৈছে, এনেকৈ অলপ সময় ফ্লেমটো কমাই আপুনি, ইয়াৰ পিছত আপুনি দিব লাগিব নিমখ। কিন্তু পচলাত নিমখটো অকণমান থাকেই, সেইকাৰণে মই অকণমান বেছি নিদিব, অকণমান দিব। পিছত লাগিলে আপোনালোকৰ টেষ্ট অনুসাৰে দিব, কিন্তু পচলাত বেছি নিমখ দিলে পচলাটোত অকণমান খাৰ জাতীয়টো তাত নিমখ থাকেই, আৰু নিমখটো কম খোৱা ভাল।
পচলাটোত এই পানীখিনিৰ ভিতৰৰ পৰা ওলাইছে এইখিনি এইটো মেইন বস্তু গতিকে এইখিনি সময় আমি ইয়াতে মাছটো দি দিলোঁ মাছৰ মূৰটো দি দিলোঁ এতিয়া এইখিনি মাছটো এনেকৈ ভাঙি দিলোঁ গুড়ি কৰি পূৰা মিক্স কৰি দিলোঁ এয়া শেষ পৰ্যায়ত থৈছোঁ উপনীত অকণমান ফ্ৰাই যেতিয়া টাইপৰ হৈছে তলত অকণমান কেৰাহীত লাগি যোৱা যেন হৈছে এয়া আৰু ধুনীয়া এটা হৈছে দেখা পাইছে আৰু তাৰপিছত টেষ্ট কৰক তাৰপিছত আপুনি ক'ব কিমান সুন্দৰ লাগে এই পচলাটোৰে মাংস কেনেকৈ বনায় মাছ কেনেকৈ বনায় বা পনীৰ কেনেকৈ বনায় মই আপোনালোকক পিছৰ ভিডিঅ'বোৰত দেখুৱাম থেংক ইউ